হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ গীতালি কলিতা ভ্লগ চেনেলটিলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম জোৰণৰ পৰা আদি কৰি বিয়ালৈকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে দেখা পাব মানে এটা এটাকৈ ভিডিঅ' বনাব এইকাৰণে পৰা নাই সময়ে নহ'ল জোৰণৰ ভিডিঅ'টো এক্সট্ৰাকৈ দিম বুলি ভাবিছিলোঁ কিন্তু ক্লিপ ল'বলৈ পাহৰিয়ে থাকিলোঁ সেইকাৰণে ভাবিলোঁ সম্পূৰ্ণ ভিডিঅ'টো একেবাৰে সানমিহলি কৰি এটা ভিডিঅ'ই কৰি দিম তাৰ বিয়া ভিডিঅ'টো চালে আপোনালোকে গম পাব আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈকে মানে মাৰ ঘৰলৈকে কাৰণ মানে আমাৰ জেঠিমাহঁতৰ দাদাৰ বিয়া আছে তো সেইকাৰণে আজিতে যাবলৈ লৈছোঁ অহাকালি জোৰোণ আছে তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক এন্ট্ৰি একদম আহি পালোঁ ঘৰ আহা এইফালে হৈছে দৰা ঘৰ এইফালে বিয়া আৰু এইফালে আমাৰ ঘৰ সেইটো দেখিছেনে এইটো ভেলা ঘৰ বনাইছে ভাইটিহঁতে মিলি পিনে দেখাইছোঁ ৰ'ব সন্ধিয়া দেখাম বাৰু পৰিৱেশটো চাওক ইয়াতে ৰাতি আছেও ইয়াতে কালি ইয়াতে ৰাতি আছে কি ঠিক দেখছো না কাপোৰ চাপোৰ পাৰাই আছে থকা নাই বেলেগ বনাইছে এইটো ভাল আছে চুলি তুলি কেনে জখনি দেখাইছে মোক ৰাতিৰ পৰিৱেশ আমাৰ ৰাতিৰ ভেলাঘৰ পইচা খেলা গীতটো অলপ কৈছে তই আজি বৰ্তমান দিনটো এখন 10 টকা বা যাই আছে হে মই বোলা আহি আছে নেকি ই কেনেকে চাই আছে চাচোন আৰু এয়া হৈছে জোৰোণৰ দিনা ৰাতিপুৱাৰ পৰিৱেশ মানে মাঘৰ 1 তাৰিখৰ পৰিৱেশ মাঘৰ 1 তাৰিখে যিহেতুকে ঘৰৰ মেজি জ্বলোৱা হয় সেইদিনাখন প্ৰসাদৰ বাবে এয়া পায়স বনাইছে মায়ে জ্বলে শেষে কৰি ভাল লাগ মই উঠক গেলি কি হ'ল টিকু কি হ'ল লৈ থাকা এইটো ইয়াতে প্ৰসাদ দিব মাছৰ বাহ নপৰিলেক দেখো নাই চালা কাৰিকৰ কোনিয়াৰে ই কাৰিকৰী ই বনাইছি মই ভেলা ঘৰৰ কাৰিকৰ কি কি ভেলা ঘৰ তই একলাই বা বেলেগ বনাইছে তেতিয়াহ'লে মানে আমাৰ বিয়াখন বিহুৰ ভিতৰতে পৰিছে মাঘৰ 1 তাৰিখে জোৰোণ আৰু 2 তাৰিখে বিয়া গতিকে বিহু আৰু বিয়া একেলগে দিয়ক আৰু গান বাজি আছে কাৰণে ভয় জবাৰ দিবলগীয়া হৈছে দেই আমাৰ ফালে মানে ৰাজহুৱা মেজিটো আগদিনাখন জ্বলায় আৰু ঘৰত বনোৱা মেজিটো 1 তাৰিখে জ্বলায় তো তাৰ ওচৰত ভগৱানৰ নামত নৈবেদ্য আগবঢ়ায় তাত লাড়ু দিয়ে তো মায়ে ধুনীয়াকৈ লাড়ু বনাইছে আৰু পায়সো দিব একেলগতে আৰু অগ্নি দেৱতালৈকে চাউল তিল মাহ এনেকৈ দলিয়াই দিয়া হয় আৰু আপোনালোকৰ ফালে হয়তো নিয়মখিনি বেলেগো হ'ব পাৰে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফালে নিয়মখিনি কেনেকুৱা আমাৰ ফালে কিন্তু এনেকুৱাই হয় তো এতিয়া প্ৰসাদখিনি ধুনীয়াকৈ বিতৰণ কৰিবৰ কাৰণে ভাঙি আছে তো এয়া অগ্নি দেৱতাকো দি দিছে এবাৰ নাৰিকেল বাচিব ধৰিছে ভাই এই কল আহি আছে এফালে তো এতিয়া আমাৰ কণী খেলা পৰ্ব কাৰ গেলাই উইবা তোৰো গেছি অলপ বদাই এইটো কামেই নাই গেল যা দে তো নাই দুৰু খেলাচোন তোমাৰ মই আমাৰ দুৰু খেলা আছো নাকি ৰবা বাবু ভিডিঅ'টো কৰি দিছে জয় চিনাইছিল নহয় তন্দ দুৰু খেলা তন্দ দুৰু জিনি জয় মাৰি লব দিব লাগে ন কই মকে দিব লাগে এইটো এফাল দি মাৰিব লাগে মই মাৰিম এইটো ভাত লাগে কৰি লাগে মাৰিবি লেও ভিডিঅ'টো কৰি আছে না লাগা নাই লাগা দিবে রে জোৰত মাৰ আমাৰ ফালে আকৌ এনেকৈ কণী খেলাও হয় আপোনালোকৰ ফালে এনেকৈ কণী বাৰু খেলে নে নেখেলে কমেণ্ট কৰি জনাবচোন দেই কালাৰটো বঢ়িয়া কিন্তু কেতিয়া লগত যায় আলি
কেইটাৰ লগত যায় গোটেইকেইটাৰ লগতে ছাত্ৰীয়া ছাত্ৰীয়াৰ লগতে যায় জীয়াই আৰু এতিয়া পুৰা জোৰোণ যাবৰ কাৰণে ৰেডি হৈ গৈছে আমি কিন্তু একেবাৰে শেষৰ গাড়ীখনহে ভাগত পালোঁ গোটেইখিনি আগতে উঠিয়ে ল'লে গাড়ীত তো উপায় নাই দিয়ক আৰু আমি লাষ্টতে যাব লাগিব তো বাকীখিনিক আমি বিদায় দি লৈছোঁ তাৰপিছত আমি আমাৰ গাড়ীখনত উঠিম আৰু এইটোৱে হৈছে চবতকৈ বিৰক্তিদায়ক কাম ৰেল গেটটো আমি ৰেল গেটত ফচি আছোঁ বাকীখিনিয়ে কইনা ঘৰ গৈ পালে আৰু এয়া দেখিছেনে ই ৰিক্সা লৈ পিনেও আমি জোৰোণত আহিছোঁ মানে বমি নহ'বৰ কাৰণে ই ৰিক্সা আৰু এইখনত দৰাৰ মাকো আছে দৰাৰ মাক এইটো যি বমি কৰা পাৰ্টি ই ৰিক্সা বমি কৰা পাৰ্টি আৰু কোনোমতে আহি পালোঁ দিয়ক কইনা ঘৰ আৰু এইখন গাড়ীতে আমি আমাৰ পাৰ্টিটো আমি একেবাৰে শেষৰ পাৰ্টি মানে কইনাৰ মাকো আছে দিয়কচোন ই ৰিক্সাখনো শেষতে আহি পাইছে বাৰু তো আমিখিনি এতিয়া প্ৰৱেশ কৰোঁ আৰু লাষ্টত কইনাৰ ঘৰলৈকে বুলি যাওঁ লাগছে নেকি হয় কইনা যাওঁ লাগছে নেকি বৰ হাঁহি আছে দেখো যাওঁ লাগছি এনে লাগে দেখো মাকে কিন্তু কান্দি একদম বুঢ়াই কৰি দিছি কইনা এফালে যাওঁ লগাইছি কইনাৰ মুখত কিন্তু হাঁহি এই দি পেলাই কি কৰিব খুজিছি জানো না তাৰমানে আৰু আকৌ খাব নাংগে কইনা আনবা যাই আছো আমি এতিয়া উলিয়াই আনবা কইনা যাবা হৈছি বাহিৰত বেল বসছি গামছা এখন গলত এখন গামছা ল এইখিনি সময় সঁচাকৈ ছোৱালী এজনীৰ কাৰণে বহুত বেছি দুখৰ সময় কিয়নো আজিৰ দিনটোৰে পৰা ছোৱালী জীৱন ত্যাগ কৰি বোৱাৰী জীৱনক আদৰি ল'ব লাগিব সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখনক ত্যাগ কৰি নতুন এখন ঘৰক আপোন কৰি ল'ব লাগিব সঁচাকৈ ন ভাবিলে কি আচৰিত লাগে আমি ছোৱালীবোৰে সকলো ত্যাগ কৰিব লাগে আৰু সকলোতে নিজকে এডজাষ্ট কৰি চলিব লাগে আৰে বহুত বেছি ইম'চনেল হৈ গ'ল তো বাদ দিয়ক এতিয়া পিন্ধাব দৰাৰ মাকে কইনাক জোৰোণ তো ভিডিঅ'টো চাই যাওক আৰু এইফালে দিছে চাহ খাবলৈ বস্তু দেখিছে নে নাই এইবোৰ আৰু পেকিং কৰিয়ে লৈ যাব লাগিব উপায় নাই দিয়ক আৰু নোজোৰে নহ'লে আৰু এইফালে লৈ লৈছোঁ ভাতত দিছে বহুতকেইটা আইটেমেই দিছে বাৰু কিন্তু গোটেইখিনি দেখুওৱা নহ'ল বাৰু আৰু ডাইৰেক্ট আহি গ'লোঁ আমাৰ দৰা ঘৰৰ পাকঘৰলৈকে মানে আহিয়ে কইনা ঘৰত আৰু ভিডিঅ' চিডিঅ' বনোৱা নাই ডাইৰেক্ট আহি গ'লোঁ দৰা ঘৰৰ পাকঘৰ মানে জোৰোণৰ দিনা গধূলি টাইমত আহি গ'লোঁ দৰা ঘৰৰ পাকঘৰত আৰু এই আমাৰ মেহেন্দি আৰ্টিষ্ট লাগিলে যোগাযোগ কৰিব পাৰে বাইদেউ কিমানত বুকিং কৰিছে আপুনি 10 টকা 50 টকাৰ মেহেন্দি আৰ্টিষ্ট লাগিলে লৈ যাব পাৰে এইটো এটা গেং মেলকি গেং এইটো বিহাৰীটো মেলকি গেং সেলফি পইণ্টৰ কাম কৰি আছে সেলফি পইণ্ট মই একবাৰ দেখি দিওঁ ৰ'বচোন কোনে ক'ত কি কৰি আছে ঘৰত দেখিন চাওঁ এইবাৰ এইগিলাখানেও নামত কাম কৰি আছে আৰু এইগিলা ঘুমি আছে কোনবাই আৰু এনেকে বিচৰি আছে তাৰমানে মিছাও দেখিছি আৰু এফালে তুই বিচৰি থাকা চবকে দেখিছো আৰু কোনে কি কৰি মই বাহিৰত বহি আছো নিজে কম্বলৰ তলত উৰকি আছে আৰু ক'তবা উৰকি আছে উঠছি ফালে সেলফি পইণ্টৰ কাম চলি আছে হেল্ল' কইনা যায়া কান্ট্রি মাছ এগুলা সব ভাঙি চিঙি চুরমার কৰি আছে গাউনি তুটি আছে প্লিজ আর দে বন্ধ কর তেল গেল
দেখাবি হয় না খুড়িমাই হ্যাঁ কোনি আয় তো আয় তো কোনি আয় এ তো কোন হয় না খাবা না পাওয়া নাছি এইগলা হে হাকা তাই লৈ পলাইছি এই চালাই বুঢ়াটি তোক চাকচোন এটা মই কিন্তু খনাই দকচোন এটা সংগীত চকী খেলা আৰম্ভ সংগীত চকী ৰেফাৰী এই মোবাইল দলে দুখান চেয়াৰ খন গে কম এই বৰ হাকা নছি এই বইটা মই কম stop যিহেতুকে এনেকৈ বহুত দিনৰ মূৰতহে লগ পোৱা যায় সেইকাৰণে আমাৰ এনেকৈ বিয়া চিয়া হ'লে বহুত বেছিয়ে ভাল লাগে আমি এনেকৈ পূৰা এনজয় কৰোঁ আপোনালোকে বাৰু কৰে নে নকৰে কমেণ্টত জনাব কৈ নাযায় আকৌ এই ঠাণ্ডাত দেখিছিনে বাছা কেনে জুতি বাকী এইগিলা চব বহি আছে বাছাক লাগে দিছি আৰু এইফালে পূৰা চেল্ফি পইণ্টৰ কাম হ'লে আৰু আমি ৰাতি এনেকৈ পূৰা এনজয় কৰি আছোঁ ৰাতিপুৱা গোটা খোপাত নামেলি ৰক্ষা এইগিলা বোলে জয় খোপাত কিন্তু ভাই মাইক না তুমি মাই কিন্তু আগৰ পাই লৈ আছি বগাই মৰ্ণিং এভৰিৱান সকলোকে আজি হৈছে বিয়া আৰু এতিয়া মই গৈ আছোঁ ধৰাক ফেচিয়েল কৰি দিবলৈ চাউণ্ড দেখিছে নাই একেবাৰে নোলোৱাই হৈছে তো চাই যাওক আৰু কাপোৰ পিন্ধি আছে চেয়াৰক বাকী চব্জিবোৰ বাৰু ৰাতিতে কাটিলে কিন্তু লাও হেনো ৰাতি কাটিব নাপায় সেইকাৰণে ৰাতিপুৱাই এনেকৈ পেহী মা খুৰীহঁতে মিলি পেলাই লাও কাটি আছে আৰু এইফালে আমাৰ দৰাই পূৰা ষ্টাইল মাৰি আছে ফেচিয়েল কৰি দিলোঁ মই আৰু ইফালে এণ্ট্ৰি কৰি দিলে আমাৰ বিয়াৰ মেইন বস্তু বেণ্ড পাৰ্টি তো বেণ্ড পাৰ্টি নহ'লে বিয়াই নহয় নে কি কয় ৰাইজ তো আহি পালেই দিয়ক আমাৰো মেইন বস্তুটো দৰা একবাৰ চাওঁ ভিডিঅ'ত বেছ বেছ হ'ব দা আৰু এয়া আমাৰ দৰা কইনা ঘৰ পাবই আৰু গাড়ীৰ পৰা নামি দিলোঁ তো আগৰ ভিডিঅ' বনোৱা নহ'ল আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰিয়ে গৈ আছোঁ আৰু এইফালে দৰাক ৰাস্তাত গড় ধৰা বুলি কয় আপোনালোকৰ ফালে বাৰু কি কয় নাজানো আমাৰ ফালে কিন্তু গড় ধৰা বুলিয়ে কয় তো এয়া কিবা কিবি প্ৰশ্ন সুধি আছে তাৰপিছতহে দৰাক যাবলৈ দিব পিছৰ পিনে আৰু ভিডিঅ' বনোৱাই নহ'ল সেইকাৰণে কেইকপিমান ফটোৱে দি দিলোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকৰ যাতে যুগ্ম জীৱন সুখৰ হয় তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'সমূহত লাইক কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বাই বাই